হেল্ল' এণ্ড নমস্কাৰ বন্ধুসকল, আপোনালোকক চবকে আজি আমি অলপমান বজাৰলৈ ফুৰিব আহিছোঁ। আপুনি চাই থাকিব ভিডিঅ'টোৰ শেষলৈকে। আজিৰ দিনটো বহুত ধুনীয়া হয়। মোৰ এজন বন্ধু এইটো পিছপিনে ফটো উঠি আছে, তাৰ লগত মই ফুৰিব আহিছোঁ। আজিৰ দিনটো কি ধুনীয়া, একদম সুন্দৰ। তো বলক বন্ধুসকল, আমি আগতে মাছক খাদ্য খুৱাই তাৰপিছত এইটো মন্দিৰত সোমাম যোৱা টাইমত। চাওক ইমান ডাঙৰ ডাঙৰ গৰু, একদম বাহুবলীত থকা নিচিনা গৰু হয় ইয়াৰ গৰুবিলাক। এইটো আমি মেইন জেগাত আহি পালোঁ, মেইন ঠাইত আহিলোঁ। এতিয়া ইয়াৰে পৰা মাছৰ খাদ্য লৈ লওঁ, তাৰপিছত মাছক খুৱাম আমি। मच्छी कौन सा खाता है? मछली बिस्किट 8 का। ये बिस्किट कितना है? 20 रुपये। এইটো বিস্কুট লৈ ল'লোঁ। এতিয়া এইটো আৰু কেনেকৈ ধৰা যায়। এইটো আমি বিস্কুট ল'লোঁ, এতিয়া মাছক খুৱাম। এণ্ট্ৰি কৰাৰ লগালগ এইটো নাৱত ঘূৰিব যাব পাৰে। 1-2 ৰাউণ্ড মাৰি ঘূৰি আহে নাওখন। এইবিলাক পক্ষী লৈ লৈ ফটো উঠি আছে। মাছকেইটা ইমান চাহ কলা হৈ আছে পুৰা মাছবিলাক। চাওক আপুনি এইবিলাক মাছ। এইটো চাই কিবা দি আছে, খুৱাই আছে মাছক। অলপ পিছত ময়ো খুৱাম, আপোনালোকে চাই থাকক ভিডিঅ'টোৰ শেষলৈকে। এইটো আৰু কি মাছ? কলা কলা মাগুৰ মাছ নেকি? ভালকৈ চিনি নাপায়। এইবিলাক বহুত মাল মাছ আছে। ইমান ডাঙৰ মাছ। বিস্কুট খায়, এইবিলাক বিস্কুট খোৱা মাছ। গৰুকো মাছ বিস্কুট খোৱা কথাটো এনেকুৱা হ'ল যে মই ভাবিছিলোঁ বিস্কিট খাই মাছবিলাকে, কিন্তু আটাৰ কিবা এটা লাড্ডু এনেকুৱা বনাই থোৱা আছে, সেইটোহে বেছিকৈ খায় মাছবিলাক। মই ভাবিছিলোঁ বিস্কুটবিলাক বেছিকৈ খাই, মই বিস্কুটে লৈ আহি পালোঁ। সেইটোৰ কাৰণে মোৰ বিস্কুট ইমান খোৱা নাই মাছবিলাকে। এইটো নাওখন চলিব ধৰিছে, এতিয়া যাব আৰু চাগে। এতিয়া নাওখনো গ'ল, এতিয়া আমিও যাওঁ। এইবিলাক চাওক, মই দিয়া বিস্কুটবিলাক আৰু এইবিলাক কলাকৈ মাছ আছে, ইমান মাছ আছে। চাওক ইমান কলাকৈ আছে মাছবিলাক। কি মাছ হয় এইটো? মিৰ্কা মাছ নেকি? মিৰ্কা নিচিনাই। এইটো চাই ইমান ডাঙৰ, বাপৰে বাপ, ইমান মাছ আছে। মই দিয়া বিস্কুট কেইটাতো নাখালে, বেলেগ দিয়াবিলাক খাই আছে। হাঁহো আছে কেইটামান, মাছৰ লগতে হাঁহবিলাকক পেট ভৰাই লয় খাই। এক ৰাউণ্ড মাৰি আহি আছে। যাবি নেকি? ইয়াতে সাগৰ আছে, সেইটোৰ কাৰণে এইবিলাক শংখ খাদ্য দিয়া হৈ গ'ল। মাছবিলাকক খুৱাই আহিলোঁ, অলপমান পুণ্য কাম কৰিলোঁ। এনেতো পৰি ঘুমায়ে থাকোঁ, এনে আমাৰ একো কাম নাথাকে, বেকাৰ বহি থাকোঁ। সেইটোৰ কাৰণে অলপমান ফুৰিব আহিছোঁ আমি, আপোনালোকে চাই থাকিব। এতিয়া আমি মন্দিৰত যাম। এতিয়া আমি ফাইনেলি মন্দিৰ আহি পালোঁ। এইটো মন্দিৰটো
ভিতৰত যাবি নেকি মন্দিৰৰ? চেণ্ডেল খুলি যাব লাগে পাই ইয়াতে। চেণ্ডেলবিলাক খুলি নম কৰি আহোঁ অলপমান। ফাৰ্ষ্ট এণ্ট্ৰি কৰাৰ লগালগ এইটো ৰাধা কৃষ্ণ এইবিলাক ফটো উঠি আছে। ফাইনেলি আমি এতিয়া আহি পালোঁ ৰাম মন্দিৰত। ইয়াতে আমি এতিয়া অলপমান জিৰণি ল'লোঁ, বহুত ভাগৰ লাগিল ঘূৰি ঘূৰি। এইটো মন্দিৰটো বহুত ডাঙৰ হয়। একচুৱেলি এইটো টেম্পল হয় নেকি? টেম্পল হয় পায়। এইটো গেট হয় বহুত ডাঙৰ। ইয়াতে বহুত শান্তি হয়। এইটো ৰাম লক্ষ্মণ আৰু সীতা মা আছে আগত। আপোনালোকে দূৰৰ পৰা দৰ্শন কৰি লওক। জয় শ্ৰীৰাম। এইটো লওক আপোনালোকে মন্দিৰৰ 360 ভিউ হয়। এইটো চাওক ইমান ডাঙৰ হয় ওপৰত। আমি মন্দিৰৰ পৰা এতিয়া প্ৰাৰ্থনা অলপমান কৰি আহিলোঁ ভগৱানৰ আগত, ঈশ্বৰৰ আগত। মনটো অলপমান বহুত শান্তি পালোঁ। বহুত দিনৰ মূৰত মন্দিৰৰ ভিতৰত আহিছোঁ। ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰা হ'ল। এতিয়া আমি এক্সিট কৰিম। বা কি লিখা আছে? আই লাভ হিৰো। চাগে কিবা আছে ইহঁতৰ। কি হয়, বিয়া হয় নেকি? বন্ধুসকল মই বাৰু ভালকে নাজানো কি আছে, কিন্তু কিবা আছে চাগে ইহঁতৰ। এইবিলাক ছোৱালীৰ ট্ৰেডিশ্যনেল ড্ৰেছ হয়। এইটো চাওক, আজি কিবা আছে চাগে, মই নাজানো কি আছে, কিন্তু দিনটোও বহুত সুন্দৰ হৈ আছে। এইটো কি মাথাত বান্ধা এইবিলাক দৰ্জাত লগোৱা না? এইটো খিৰিকীত দৰ্জাত লগাব পাৰে। টেম্পলৰ আগত অলপমান আগত আহি পায় এইটো মাৰ্কেট। একচুৱেলি এইটো মাৰ্কেট নহয়, মিনি মাৰ্কেট। এইবিলাক লেডিজ মানুহৰ কাৰণে বেগবিলাক। কি খাবি যো? মেনু মে দেখি ইমানকেইটা ভেৰাইটিৰে কি খাম ভাবি এইটো ওলালোঁ। চিজ পিজ্জা দে দো। এইটো আহি পাল আমাৰ গৰীব মানুহৰ গৰীব পিজ্জা। একদম পিজ্জা হয় নে কি হয় মই ধৰিব পৰা নাই। মইতো ফাৰ্ষ্ট টাইম খাই আছোঁ, আপোনালোকে জনাব। কম দামী পিজ্জাৰ লগতে দুটা চাহ, কাৰণ হ'ল ঠাণ্ডা দিন হয়, এইটোৰ কাৰণে দুটা গৰম চাহ অৰ্ডাৰ দিলোঁ। এতিয়া আমি যাম। আজিৰ দিনটো ইমানেই আছিল বন্ধুসকল। আপোনালোকে যদি ভাল পাইছে ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু কমেণ্ট, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বাই বাই।